Good morning, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰাতিপুৱাই মই এফালে যাবলৈ ওলাইছো, ভাবিলো আপোনালোকক লগত লৈ যাওঁ। আজি মই এখন নাৰ্সাৰীলৈ যাবলৈ ওলাইছো, যিখন নাৰ্সাৰী মোৰ ঘৰৰ ওচৰতে আছে। কিন্তু তাত এনেকুৱা এটা বস্তু আছে যিটো বস্তুৰ বিষয়ে মই আগতে কেতিয়াও শুনা নাছিলো আৰু কেতিয়াও দেখাও নাছিলো বাৰু, কিন্তু মই দুদিনমানৰ আগতে গম পালো। পাই ভাবিলো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ, কাৰণ আপোনালোকেও নিশ্চয় গম পাই উপকৃত হ'ব। সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। আৰু বলক আজি মই আপোনালোকক কি বস্তুৰ বিষয়ে কৈ আছো বা কি বস্তু দেখুৱাবলৈ বিচাৰিছো, মই আপোনালোকৰ নাৰ্সাৰীখনত গৈ পেলাই দেখুৱাম। আপোনালোকে প্লিজ আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। আৰু এতিয়া মই দেৰি নকৰোঁ, মই আপোনালোকৰ নাৰ্সাৰীখনত গৈ লগ পাই আছো, আপোনালোকক দেখুৱাই যাম মই কি বস্তুৰ বিষয়ে কৈ আছো। বলক চাই যাওক আপোনালোকে। মই আহি নাৰ্সাৰীখন পালোহি, আপোনালোকক এফালৰ পৰা গোটেইখিনি কি আছে নাৰ্সাৰীখনত দেখুৱাই যাম। আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই যাব ভিডিঅ'টো। এই নাৰ্সাৰীখনৰ গোটেই এড্ৰেছটো পাই যাব। নাৰ্সাৰীখন আছে গুৱাহাটীৰ পাঞ্জাবাৰীত, বিদ্যানগৰ ফাৰ্ষ্ট বাইলেন নামঘৰ পথত আছে। ইয়াতে কণ্টেক্ট নম্বৰ দি থোৱা আছে, আপোনালোকে ভালদৰে চাই ল'ব। আৰু মই ডেছক্ৰিপশ্যনতো কণ্টেক্ট নম্বৰ কমপ্লিট ডিটেইলছ আপোনালোকক দি দিম। যিসকলোকে আহিব বিচাৰিছে নাৰ্সাৰীখনলৈ আহিব পাৰে। এতিয়া বলক নাৰ্সাৰীখনৰ ভিতৰলৈ যাওঁ, আপোনালোকক ভিতৰত কি আছে দেখুৱাই যাওঁ। এইজোপা কি হয় আপোনালোকে ধৰিব পাৰিছেনে বাৰু? এইজোপা হৈছে ইনচুলিন প্লেণ্ট। আপোনালোকৰ বহুতে হয়তো ইনচুলিন প্লেণ্টৰ বিষয়ে নাজানে বা কিছুমানে হয়তো গম পাবও পাৰে বাৰু। মই আপোনালোকক যে কৈছিলোঁ মই নাৰ্চাৰীখনত এনেকুৱা এটা বস্তু আপোনালোকক দেখুৱাম যিটোৰ পৰা আপোনালোকে বহুতেই উপকৃত হ'ব। সেইজোপা হৈছে মই ইনচুলিন প্লেণ্টজোপাৰ কথাই আপোনালোকক কৈছিলোঁ। এই প্লেণ্টজোপাৰ পৰা আমিনো কেনেকৈ উপকৃত হ'ব পাৰোঁ, কি কাৰণে এই প্লেণ্টজোপা ভাল হয়, গোটেইখিনি আপোনালোকক মই এতিয়া এইটো ভিডিঅ'তে আপোনালোকক জনাম। আপোনালোকে শেষলৈকে চাই যাওক ভিডিঅ'টো। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বিৰাট ধুনীয়া লাগিছে নাৰ্চাৰীখনৰ পৰিৱেশটো। ইয়াত অকল ইনচুলিন প্লেণ্ট বুলিয়ে নহয়, বহুতো প্লেণ্ট ইয়াত আছে। লাহে লাহে পিছত বেলেগবিলাকৰ ভিডিঅ' আপোনালোকক দেখুৱাম, কিন্তু আজি আপোনালোকৰ ইনচুলিন প্লেণ্টটো কেনেকৈ ইয়াৰ পৰা আপোনালোকে নিব পাৰিব, ক'ত পোৱা যায়, মই আজি ভালদৰে ইনচুলিন প্লেণ্টৰ বিষয়ে ক'ম। কাৰণ আজিকালি সকলোৰে ঘৰতে ডায়েবেটিছ পেচেণ্ট থাকেই, প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে। চবেই মেডিচিন লোৱাতকৈ বা ইনচুলিন লোৱাতকৈ আপোনালোকে ইনচুলিন প্লেণ্টটোৰ পৰা কেনেকৈ খাব পাৰি মই আপোনালোকক বুজাই দিবলৈ ক'ম, বুজাই দিব, আপোনালোকে খাব পাৰিব তেনেদৰে। নাৰ্চাৰীখনৰ এওঁৱেই হৈছে মেইন ব্যক্তিজন। তেওঁ এতিয়া আপোনালোকক ভালদৰে বুজাই দিব কেনেকৈ ইনচুলিন প্লেণ্টটো মানে খাব লাগে বা কি কৰিব লাগে গছৰ পাতটো। তেওঁ ভালদৰে আপোনালোকক বুজাই দিব, আপোনালোকে শুনি লওক। আপুনি কৈ দিয়কচোন কেনেকৈ খাব লাগিব। এয়া হ'ল ইনচুলিন প্লেণ্ট। ই মেইনলি প্ৰেছাৰ চুগাৰ এই দুইটাতে কাম কৰে। আৰু ইয়াৰ সদায় মই তাৰমানে নিজেই ইমান ডাঙৰ পাত একোটা ছিঙি লৈ পেলাই মই ৰাতিপুৱা এটা সন্ধিয়া এটা চবাই খাওঁ। পাতটো বহুত ডাঙৰ হয় বস্তুটো, চবাই খাই এই জাষ্ট ৰসটো পেলাই দিলোঁ। আৰু হিঠা যিটো থাকে মুখত চুবাই পেলাই এইখিনি পেলাই দিলেও কথা নাই, বা খালেও ছাইড এফেক্ট একেবাৰে নাই। আৰু পাতটো চুবাই পেলাই তাৰ ৰসটো খাব লাগে মেইনলি। আচ্ছা, আৰু এই পাতটো অকল সেইটো নহয়, যে আমাৰ দাঁতৰ চেঞ্চিটিভিটি আহে, এই যিটো আমি পাতটো চবাই ৰসটো খাম যে, সেই হিঠাটো সেই পাৰ্টিকুলাৰ দাঁতৰ গুৰিত চাধা খোৱা মানুহৰ দৰে লৈ থ'লে অন্ততঃ আধা ঘণ্টা 20 মিনিট, তেওঁ 3 দিন ইউজ কৰাৰ পিছত 4th ডে ফ্ৰিজৰ পানী মুখত লৈ প্ৰমাণ কৰি চাব পাৰে তেওঁৰ এই চেঞ্চিটিভিটি আছে নে নাই, দাঁতৰ প্ৰব্লেম। আৰু দাঁত পাৰিলে হ'লে এই যে তেজ ওলায়, এই পাতটো চবাই পেলাই তাত ৰাখিলে সেই চেম ইটো পাই যায় আৰু বেনিফিটটো পাই যায়। আৰু মেইনলি ইয়াৰ ৰুটটো
এই যেতিয়া পাইলছৰ বেমাৰটো তাৰমানে ই কাম কৰে কিন্তু ইয়াৰ লগত আৰু দুটা বস্তু মিক্স দিয়ে আৰু সেইটো বেলেগ কথা মেইনলি পাইলছৰ কাৰণেহে আৰু এই ষ্টেমডাল যদি কোনোবাৰ পেচাবৰ প্ৰষ্টেটৰ প্ৰব্লেম থাকে এই ষ্টেমডাল 8-10 ইঞ্চিকৈ মৰ্ণিং এবাৰ জাষ্ট আমি কুঁহিয়াৰ যেনেকৈ খাওঁ মৰ্ণিং এবাৰ সন্ধিয়া এবাৰ আপুনি 2 টাইমছ খাওক এটলিষ্ট এমাহ খালে সেই পেচেণ্টটো নিজেই গম পাই যাব উইদিন মানে 15 ডেজ খালেই তেওঁ গম পাই যাব তাৰ উপকাৰিতাটো কি আৰু তাৰ লাভালাভটো কেনেকুৱা এতিয়া সেইটো হৈছে মেইনলি চুগাৰৰ কাৰণে ভাল আৰু এইটো এতিয়া মই এনেকৈ ইউটিউবতো চাওঁ বেলেগ ইউটিউবতো যে পাঞ্জাৱত এইবিলাক ইনচুলিন প্লেন বুলি কয় আৰু একোটা পাত 15-20 টকাত বিক্ৰী কৰে দিল্লীত বাহিৰৰ জেগাত এনেকুৱা বিক্ৰী হয় আৰু ভাইৰাছ দিকে আমাৰ ইয়াত কাটি পেলাই দিওঁ মানুহে আমাৰ নাজানে মূল্যটো বুজি নাপায় আনকি পাঞ্জাৱত 5 টকাকৈ বিক্ৰী হয় এটা লিপছত পাত এটাত মানে চুগাৰ ডায়েবেটিছ আৰু যিজন মানুহে ভিডিঅ' এটা কৰিছিলে তেওঁৰ মাকক কাৰণে এই পাতবিলাক শুকাই গুড়া কৰি পেলাই বনাই তেনেকৈ মাকক খুৱাই ৰেগুলাৰলি ড্ৰ কৰি তেনে সেইটো গুড়াটো পাউডাৰটো মিক্স কৰি পেলাই সেই পানীটো খুৱাই আৰু তেনেকৈ হয় বা পাউডাৰটো খালেও ছাইড এফেক্ট একো নাথাকে আৰু এতিয়া মানে আমি এইটো খালে কেনেকৈ খাব লাগিব জাষ্ট ৰাতিপুৱা শুই উঠি আমি ব্ৰাছ চাছ কৰিলোঁ কৰি উঠি ফাৰ্ষ্ট এইটো পাত মই চবাই খাম আৰু মই ৰাতিয়ে 3-4টা পাত লৈ যাই থৈ দিওঁ দি পেলাই মৰ্ণিং উঠি খাম এটা আৰু সন্ধিয়া জাষ্ট ৰাতি ভাত খোৱাৰ আগতে এটা খাই লওঁ ভাত খোৱাৰ আগতে খাব লাগিব দুটা আৰু ৰাতিপুৱা খালী পেটতে খাই চাগে খালী পেটতে আৰু ইয়াৰ তেনেকুৱা ছাইড এফেক্ট যদি কোনোবাৰ চিভিয়াৰ গেষ্ট্ৰিক আছে তেতিয়া হয়তো অলপ গেছৰ ই হ'ব পাৰে মানে টেঙা যিহেতু টেঙা হয় বেছ টেঙা আৰু সেইটো হ'ল মেইন কথা আপোনালোকৰ ইয়াৰ পৰাতো বহুতে চাগে লৈ যায় বহুতে লৈ যায় আৰু আনকি মই বজাৰত প্ৰথম বজাৰৰ পৰা এয়া আৰু মানুহ আহিও লৈ যায় বিভিন্ন জেগাত যেনে ডিমাপুৰ এনেকুৱা ঠাইতো নাগা বা খাচী ল'ৰা আহি পেলাই এনেকৈ লৈ গৈছে মোৰ পৰা চবতে চাগে এইটো এভেইলেবল নহয় এইটো আৰু আমাৰ নৰ্থ ইষ্টখন এনেকুৱা যে মহৌষধি বস্তু দেই আমাৰ ভৰপূৰ কিন্তু আমি নাজানো চিনি নাপাওঁ কাৰণে এইটো প্ৰব্লেম হৈছে গতিকে ইয়াত আহি আপোনালোকে চাই যাব পাৰে এই ইনচুলিন প্লেনটো বা কোনোবাক যদি পাত লাগে মই ফ্ৰী অফ কষ্ট এনেই দি দিম মানে মানুহৰ যাতে ভাল হয় উপকাৰ হয় সেইটোৰ কাৰণত মই মানে এই কৰিছোঁ আপোনাৰ মানে প্ৰমাণ পোৱা যোনে খাই পেলাই প্ৰমাণ আছে এজন আছে আপোনালোকক দেখুৱাই দিম তেওঁ ক'ব যে তেওঁ কেনেকৈ ভাল পাইছে তেওঁ ক'ব তেওঁ তেনে মোক এনেকুৱা কৈছিল লগ পায়ে যে তালুকদাৰ মোৰ এনেকুৱা হৈছিল যে মোৰ পেচাব কৰা লাগিলে ভয় লাগি যায় আৰু মানে সি এনেকুৱা ৰেষ্টলেছ হৈ জ্বলে বুজি পাইছোঁ কেতিয়াবা মই মাতি আনি জাষ্ট 3ডাল ষ্টেম কাটি দি পঠালোঁ মানে এই গছজোপা বহুত কাৰণে ভাল মানে বহুত বেমাৰৰ কাৰণে ভাল তেওঁ আহি 3ডাল নি পেলাই এসপ্তাহ খালে এসপ্তাহ পিছত মোক লগ ধৰি পেলাই আকৌ ক'লে যে মই 30% ভাল পাইছোঁ তেওঁতো মানে কোনো মেডিচিনো ইউজ কৰা নাই মেডিচিন ইউজ কৰিছিল ইউজত কোনো কাম দিয়া নাছিলে তাৰপিছত এই ষ্টেমডাল খাই তেওঁ ভাল পাইছে এতিয়া তেওঁ 100% কিয়ৰ এতিয়া কোনো প্ৰব্লেম নাই তেখেত মানুহজন মোৰ লগত আছে মই তেওঁক লগ কৰাই দিব কলিতা তেওঁ টিচাৰ আছিলে এতিয়া ৰিটায়াৰ্ড তেওঁ মোক এদিন লগ পাই কৈছিলে যে এনেকুৱা মোৰ পেচাবৰ প্ৰব্লেম আছে তেতিয়া মই তেওঁক ক'লোঁ যে মেডিকেলত শশাংক বুঢ়া ভাল ডক্টৰ আছে কৈছে যে মই পূৰা ডক্টৰ ই কৰি ফেইল এতিয়া মই ভাল পোৱা নাই তেতিয়া মই মাতি আনি মোৰ পৰা ফাৰ্ষ্ট 3ডাল গছ দি পঠাওঁ তেতিয়া তেওঁ সেই 3ডাল খাই কৈছে মই 30% ভাল পাইছোঁ আকৌ আনি পেলাই তেওঁক দিলোঁ 7ডালমান কাটি এতিয়া তেওঁ 100% কিয়ৰ মানে ৰেষ্টলেছ হৈ যায় পেচাব জ্বলাটো বহুত বেয়াকৈ জ্বলে ঔষধ খোৱালৈ নেমকাৰত গ'লোঁ ক'ত গ'ল পাত্তা নাই হিচাপ নাই আৰু ভাল পোৱা এখেতে কয়দিন কথাটো ক'লে এখেতে কৈছে এইটো খাই চাওকচোন নাই গম পোৱা নাছিলোঁ এখেতে ক'লে যে আপুনি খাই চাওকচোন এখেতে কাটি দিলে গছজোপা 2জোপা আনিছোঁ প্ৰথম তাৰপৰা খাই মই এখেতে ক'লোঁ যে মই অলপ কমকৈ লৈছোঁ আকৌ লৈ গৈছোঁ মানে 2মাহমান খাইছোঁ আৰু 2মাহমান খাই আপুনি ভাল পাইছে এতিয়ালৈকে নাই কিন্তু আৰু ভালেও বেলেগ মানুহে যিখিনিয়ে মানে ভিডিঅ'টো চাই আছে তেওঁলোকেও গম পাব যে ইনচুলিন প্লেনটোৰ বিষয়ে বা নেপালেও চবতেতো চাগে এভেইলেবল নহয় চাগে মই লগাইছোঁ যে ভালকৈ হোৱাই নাই এতিয়া ইয়াত কি ধুনীয়াকৈ চব জেগাতে নহয় আচলতে ইয়াৰ ডুপ্লিকেট প্ৰজাতি এটা আছে একজেক্টলি এইটো যেনে লাগে তাৰ ফুলটোৰ পাতটো হ'ল মানে ৰঙা বগা আৰু ইয়াৰ ফুলটো আনাৰসৰ দৰে হৈ তাত জাষ্ট পাহিটো হালধীয়া সেইটো
গতিকে মই সেই পুহি এটা দেখুৱাব বিচাৰোঁ এই ফুলটো যে ইয়াৰ ফুলটো এইটো ফুলটো আৰু এইটো ফুলটো কিন্তু আৰু বেলেগ যিটো প্ৰজাতি আছে এইটো চাওকচোন এইটো ইয়াৰ ইনচুলিন গছৰ ফুল ন ইনচুলিন প্লেণ্টৰ ফুল আৰু ইয়াৰ এই যে গুটিটোৰ ভিতৰত এটা সৰু বগা ই ওলায় বুজিছোঁ সেইটো কাৰণে এই টনচিলৰ কাৰণে সাংঘাতিক মহকত তো 15-20টা সেই এইটো বগা এইটো উলিয়াই খাব লাগে গুটিটো কাৰণে টনচিল বেমাৰৰ কাৰণে ভাল টনচিলৰ কাৰণে এই গোটেই গছডালেই তেনেকুৱা মানে গোটেই গছজোপাই ঔষধি মানে চব বেমাৰৰ কাৰণে ভাল আৰু আমাৰ ৰামদেৱে যে নৰ্থ ইষ্ট তেজপুৰখন বাছি ল'লে এইটো এটা কাৰণ তেনে অসমখন প্লেণ্টেজ মেডিকেটেড প্লেণ্টেদি ভৰ্তি আৰু এয়া হৈছে ইনচুলিন প্লেণ্ট আপোনালোকে যিসকলে গুৱাহাটীতে থাকে তেওঁলোকে যদি নিজৰ ওচৰত ইনচুলিন প্লেণ্ট আপোনালোকে নেপায় বিচাৰি আপোনালোকে এইখন পাঞ্জাবাৰীত থকা এখন নাৰ্চাৰীলৈ আহিব পাৰে আহি আপোনালোকে ইনচুলিন প্লেণ্টটো ইয়াৰ পৰা এনেকৈ লৈ যাব পাৰে ইনচুলিন প্লেণ্টৰ ঔষধি গুণৰ কথা হয়তো আপোনালোকক ক'ব নালাগে আপোনালোকে ভিডিঅ'টো চাই গম পাইছে অকল ডায়েবেটিছ পেচেণ্টৰ বুলিয়ে নহয় আপোনালোকৰ যিসকলৰ পেচাবৰ ইনফেকশ্যন আছে বা পাইৰিয়াৰ প্ৰব্লেম আছে সেইসকল লোকৰ কাৰণেও এজোপা বহুত বেছি উপকাৰী হ'ব ইনচুলিন প্লেণ্ট গতিকে আপোনালোকে কেনেকৈ খাব লাগেতো গম পাইছে ভিডিঅ'টো চাই পেলাই আপোনালোকে ৰাতিপুৱা খালী পেটত এটা পাত চুবাই খাব আৰু ৰাতি ভাত খোৱাৰ আগতে এটা পাত আপোনালোকে চুবাই ৰসটো খাব লাগে আচলতে খাব তেনেদৰে আপোনালোকে যদি 1 মাহমান কণ্টিনিউৱাছলি খায় আপোনালোকে নিশ্চয় আপোনালোকৰ বেমাৰৰ পৰা বা যিখিনি আপোনালোকে ভুগি আছে বেমাৰত নিশ্চয় পৰিত্ৰাণ পাব গতিকে যিসকলৰ ঘৰত ইনচুলিন প্লেণ্ট নাই আপোনালোকে অতি সোনকালে আনি আপোনালোকৰ নিজৰ ঘৰতো ৰুই লওক নিশ্চয় ইয়াৰ পৰা ভাল ফল আপোনালোকে পাব যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই অলপ হ'লেও ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যোনে নতুনকৈ চাই আছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব চেনেলটো